এইটো হৈছে তুলসী খুঁটা। এইটো ইয়াৰ মহত্ব এইটোৱে। চাওক গ্লাছ দি থৈ দিছে। ইয়াৰ পিছত আমি এতিয়া ব্ৰেকফাষ্ট কৰিম, তাৰপিছত চাই থাকিব। বাই। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা। কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছো ৰৈ। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে। শুনিছো গুণগুণনি, শুনিছো খিলখিলনি, সিপাৰৰ হাঁহি। সকলোৱে বন্তি জ্বলাইহি। এইটো পুৰণা নামঘৰটো। আজি নদীয়ে মাতে, মাধুৰীয়ে মাতে, মনৰে চৰাই। চাওক কি সুন্দৰ ধুনীয়া পৰিৱেশ। তো আমিও গুচি জ্বলাম বন্তি ইয়াতে। টকা আছে না এটা? তাত যাই তাত তাত দিম দিয়া মোক কুচাই জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। ইয়াতে শৰাই কাৰ্যালয় শৰাই কুপন সংস্থা। ইয়াতে শৰাই আগবঢ়োৱা হয়। শৰাই কাৰণে ইয়াতে কুপন কটা হয়। ইয়াতে
সুন্দৰ ডাঙৰ পুখুৰী। ইয়াতে গাড়ীবোৰ ৰখাইছে। এতিয়া আমি খানা বনাবৰ কাৰণে বাচন উলিয়াম গাড়ীৰ পৰা। কিমান কষ্ট কৰিব দিছে আমাক। আমাৰ ওজন গ্ৰুপ ফটো চলি আছে চবৰে। চাওক গোটেইখিনি একেলগে। কেমেৰামেন চাওক পৰিয়ালবৰ্গ সকলোৱে একেলগে আহিছে। আমি সকলোৱে একে তাতে ইয়াতে বনোৱা হৈ আছে। আমাৰ বনাই আছে ইয়াতে ভাত বনাব। মই চাহ বনাই আছে। পুৰা চেলফিত ব্যস্ত। চেলফি ৰাণী। কেক বিতৰণ চলি আছে। আপেল দি আছে চবকে। কেক বিতৰণ মোবাইলটো লৈ লওঁ পটককৈ। মোৰ ভাগতো চবে চাহ খাই আছে। এইবিলাক বনাই আছে। এইবিলাক চাহ খাই আছে। মই এইবিলাক চাহ খাই আছোঁ। ককাতে শৰাই আগবঢ়াই আহি গৈ ন এয়া শৰাই প্ৰসাদ। প্ৰসাদ খালে মানুহ দৌৰ মেলি আহিব। তুমি মৰিগাঁও। ডেইলি কিমানমান মানুহ হৈ পৰে ইয়াত? মানুহ গন্তি কৰিব নোৱাৰে। শৰাই ওপৰত কথা। শৰাই 500 হয় 600 হয় এনেকৈ। এইটো হৈছে তুলসী খুঁটা। ইয়াৰ মহত্ব এইটোৱেই। চাওক গ্লাছ দি থৈ দিছে। বহুত বছৰ আগৰ যে। এইটো হৈছে মেইন নামঘৰটো। চাওক কিমান দৰ্শনাৰ্থী ইয়াত। বহুত দৰ্শনাৰ্থী। প্ৰতিদিনে এনেকেই হয় বোলে। তাতে আজি দেওবাৰ অলপ বেছি হৈছে চাগে। খানা বনাই থকা হৈছে। কটা বচা চলি আছে বোলে। তাত বনাই আছে। কিমান মানুহ আছে। ক'লৈ গৈ আছে নাজানো। আমিও কৈ আছো পিছে পিছে। পাহাৰখন চাওক কি সুন্দৰ লাগে। বান্দৰ চাওক সেয়া খোৱা বস্তু দিছে যে চব আহিছে। ওচৰ চাপি সুন্দৰ লাগিছে। বহুত আছে বান্দৰ ইয়াত।
দিছা কাটা বচা কৰি হৈছে তো চব বহি আছে আৰু এইফালে বনাই হৈছে আৰু চব্জি দালি তো এইফালে বেলেগে বনাই খাইছে আমাৰ আদি হৈছে চব হৈছে বাটখন সৰু হ'ল মানুহৰ সমাগম শেষ হ'ল এতিয়া আমি যাব ওলাইছোঁ মানুহ কমিছে তো আমিও যামগৈ ভাত পানী খালোঁ গাড়ীত চব ভৰোৱা হৈ গ'ল তো এতিয়া বাই বাই ভৰালী নামঘৰ যামগৈ তো কেতিয়া আহিব ঠিক নাই আমি এতিয়া ভৰালী মন্দিৰৰ পৰা ঘৰলৈ উভতিব ধৰিছোঁ আৰু তাৰপিছত আমি মৃত্যুঞ্জয় মন্দিৰত সোমাম পিছত লগ পাম